কবিতাৰ শিৰোনাম যান্ত্ৰিকতাৰ দুৱাৰত আমি। সময় অনুভৱ কৰিছা কেতিয়াবা সেই যে অতীতবোৰ মন্থন কৰা সময়বোৰ? কোলাত বহি নিচুকনি গীত শুনাৰ পৰা জীৱনত এঘৰী দুঘৰীকৈ পাৰ হ'ল সেই সময়বোৰ আৰু অনুভৱবোৰ। কিন্তু এয়াই জানো প্ৰকৃত মানৱীয়তাৰ চিন, য'ত যান্ত্ৰিকতাই হাত বাউলি দি মতা সকলো পাহৰি নিজৰ অস্তিত্বক হেৰুৱাইছোঁ। আধুনিকতাৰ পৃথিৱীত হৈ পৰিছোঁ আজি আমি পৰিস্থিতিৰ দাস। নিজকে আনৰ লগতে মিলাব গৈ হৈ পৰিছোঁ আজি আমি স্তব্ধ, স্বাৰ্থপৰ আৰু নিৰুপায়। কক পকাইছোঁ শূন্যতাত, সলনি কৰিছোঁ জীৱনৰ ঘড়ী। পাহৰি গৈছোঁ সেই বিয়ানাম, দিহানাম আৰু নিচুকনি গীতবোৰ। লগতে পাহৰি গৈছোঁ আমাৰ সংস্কৃতিক চিনিবলৈ। কিন্তু ৰেপ চংবোৰ শুনিবলৈ হয়তো পাহৰা নাই। কি স্বাৰ্থপৰ। প্ৰতিযোগিতাত নাম ৰাখিবলৈ সেই অতীতৰ সংস্কৃতিবোৰ পিছে মনত পেলাইছোঁ। এয়াই আমাৰ আধুনিকতাৰ লোকাচাৰ, য'ত নাই কোনো মৰম সনা অৰ্থৰে ভৰপূৰ শব্দৰ মানসিকতা। চাৰিওফালে আজি দেখা পাইছোঁ আধুনিকতাৰ কিছু মিছা মানৱতা।